আজি এটা কেছ হ'ল মানে কি হ'ল মই আজি গধূলি অলপ মাংস আনবা গেলোঁ বোলে অলপ মুৰ্গীৰ মাংস আনো আনি খাম তাৰপিছত মুৰ্গী যিটো বেপাৰী আছে দোকানীটো সি মোৰ লগৰে চিনাকি ভাল আৰু তাৰপিছত যাই পেলাই সি জানে আৰু মই কি কেনে আন মাংসটো ভাল পাওঁ তো তাক দিবা ক'লোঁ বোলে মোক বেছি নাগে দে আধা কেজিমান দিলেই হ'ব তাৰপিছত যে কি হ'ল মই এনেই জানে সি পিঠেলি খাওঁ বুলি পিঠেলি থাকে যি কলজা বুলি যে কওঁ আমি তো পিঠেলি অলপমান দিবা ক'লোঁ তাৰপিছত বোলে আছে দে ল তাৰপিছত চালাক যি পিঠেলিটো কম আছে ডাঙমান আছে তাৰপিছত সি ক'লাক বোলে ভাই পিঠেলি কম আছে তই এটা কাম কৰ এই কলডিল হানটো লৈ যা তাৰপিছত বোলে কলডিল খাব ইচ্ছা নাই মই সি ক'লাক তোক মই দিল দিছোঁ তই দিল নল মোৰতো কি হৈ গ'ল তাকে মুখত থকা চাৰিটামান মানুহো আছিল মই ক'লোঁ আৰু ভাই মোক দিল নালাগে দে ভাই মই দিল লৈ লৈ পাগলা হৈ গৈছোঁ এনেকৈ কথা কাষৰ মানুহ এটা হাঁহিবা ধৰিছিল ময়ো পিছত ভাবিছিলোঁ হয়তো কি কৈ দিলে ফটকে